ভাই অকমান ভাল পাইছনে বাৰু? পাইছো অলপমান ভাল পাইছো আৰু। ঐ যদি ভাল পাইছ যদি ইমান মনটো মাৰি আছ যে এই কাৰণটো কি? তহঁতে দেখোন আমাৰ ঘৰৰ কথা জানয়ে। আমাৰ দেখোন একেবাৰে এসাঁজ খালে এসাঁজ নোখোৱাকৈ থাকিব লাগে। এতিয়া ডক্টৰে মোক এতিয়া কমলা খাব দিছে। এতিয়া একেবাৰে আন চিজনত কমলা ক'ত পাম? যদিহে কমলা পাওঁ কাৰণে বহুত দামী নহয়। সেইবাবে মাহঁতে কমলা কিনি দিব পৰা নাই। সেইটো কাৰণে অকমান খেলি মেলি লাগি আছে। বজেন্দাক সুধিছাকে আকৌ বজেন্দা কিনি দিব নহয়। বজেন্দাক আৰু সুধি থাকিবলৈ ইমান এটা ভাল নালাগে। নহ'লে হাবিলৈ যামগৈ। হাবি পুৰা কমলা লাগি আছে। তাৰ পৰা লৈ আহিম যিমান লাগে। হয় নেকি? বৈ তেন্তে। একদম ঠাণ্ডা লাগি গৈছে গাটো। ৰামবিহাৰী গা ধুইছ? নাই ধোৱা। একেবাৰে খোজকাঢ়ি আছো। নিজৰ বুলি সুধিলো সি গা ধুইছনে আৰু মাত খাৰ লগাইছো। তাৰ উত্তৰ দেখিছনে কেনেকুৱা উত্তৰ দিছে সি? ভোলা বেয়া পালি নেকি? বেয়া নাপাবি জাষ্ট জকিংহে কৰিছিলো। এতিয়া দেখোন বেয়া পাই গ'লগে। পাওঁতে সি বেয়া পোৱাটো মই এতিয়া এনজয় কৰোঁ ঠাণ্ডা পানীতে। পানী পিয়াহ লাগিছে। কোনোবাই মোক সহায় কৰক। এই খালটোৰ পৰা মোক পানী অকণ দি মোক পানী পিয়াহ গুচাওক। কোনোবা আছেনে? মোক সহায় কৰক। আপোনাৰ দেখোন খালটো ওচৰতে আছে। আপুনি ইয়াৰ পৰা পানী খাই লওক। মই নোৱাৰো। মই এজনী সাপ থকা নাৰী। মোক ঋষিমুনিয়ে সাপ দিলে। সেইবাবে মই যদি কোনোবা এটা খালতে পানীখিনি চুওঁ তেনেহ'লে মই লগে লগে ভস্ম হৈ যাম। সেইবাবে আজিৰ পৰা গোটেই বছৰলৈকে মই এইডোখৰতে ৰখি আছো, যাতে কোনোবা ভাল মানুহ এজনে মোক পানী দিব আৰু মই তেতিয়াই সাপমুক্ত হ'ম। সেয়া তুমি মোক পানী দিব পাৰিবানে? হয় নেকি? ৰাখিব তেন্তে। মই গ্লাছ এটা লৈছিলোঁ। এই গ্লাছটোৰ পৰা আপোনাক পানী দি দিওঁ। তই বিয়া চিয়া নাপাত নি? বিয়া পাতিবলৈ ছোৱালী বিচাৰি পোৱা নাই? তই কি বিয়া পাতিবলৈ ছোৱালী বিচাৰি পোৱা নাই? কি কম তোক দুখৰ কথা। তেনেহ'লে তই ইমান কি কৈ আছিলি? মোক কোৱাতে মই ধুনীয়া ছোৱালীজনী বিচাৰি দিওঁ নহয়। প্ৰথমে তই নিজে ছোৱালীজনী বিচাৰি লওঁ বিয়া পাতি ল, তাৰপিছত মোক বিচাৰি দিবি। মই ছোৱালী বিচাৰি নাপালো কি হ'ল? তোক মই ধুনীয়া ছোৱালীজনী বিচাৰি দিম নহয়। কিছ নহয় আৰু মহাজন। আপুনি বিচাৰি দিয়া ছোৱালী মোক নালাগে। সঁচাকৈ দেই। আজিকালি কিন্তু উপকাৰীক অজগৰে খায়। তাক মই নিজৰ বুলি বিচাৰি দিম বুলি কৈছো। সি একে মোৰ কথা পাত্তাই নিদিয়ে। আপোনাৰ উদ্দেশ্য আছিল আমাক ভাল বুলি প্ৰমাণ কৰা। আপোনাৰ এই উদ্দেশ্য পূৰ্ণ হ'লে আৰু আপোনাৰ গম পালে যে আমি কোনো বেয়া মানুহ নহয়। এতিয়া আপোনাৰো সম্পূৰ্ণ আপোনাৰ কাম সমাপ্ত হৈছে। আপুনি আমাক একো দিব নালাগে। ভাল কৰি তোমালোকৰ এই কৰ্ম দেখি মই বহুত প্ৰসন্ন হৈছো। এতিয়া যিহেতু তোমালোকে একো নালাগে বুলি কৈছা, এতিয়া মই মোৰ মনৰ পৰাই তোমালোকক এটা বস্তু দি থৈ যাব বিচাৰিছো। কিন্তু তোমালোকে সেই বস্তুটো ল'বলৈ মানা নকৰিবা। এতিয়া তোমালোকে চিধা যাবা আৰু তাত এজোপা কমলা গছ পাবা। সেইজোপা কিন্তু সাধাৰণ কমলা গছ নহয়। তাত তোমালোকে যি বিচাৰা তাকেই পাবা। এতিয়া তোমালোকে যোৱা, মোৰো সময় আহি পৰিছে। ধন্যবাদ সৰগৰ পৰি। ভাই যাওঁ বৈ একেবাৰে সেই গছজোপা চাবলৈ মোৰ কিন্তু বেহাত মন গৈ আছে। মোৰো কি হলে ইমান গৰম খাই কি ভেদ ভে আছ? 10 টকা দিয়া নাই, ষ্টিং খাই ইমান খাব মন গৈছে গৰম খনতে।
মই ইমান দিন 10 টকা এটা চুবলৈ পোৱা নাই। বাপেও দেখা নাই নেকি? এইকেইদিন একেবাৰে কামলৈ ওলাই নোযোৱাই হ'ল। এই কামলৈ ওলাই যাব কেনেকে? এই কামে নোপোৱা হ'ল বৰষুণ দিয়াৰ পৰা। তই আৰু অকল আইচক্ৰীম খাওঁ কৈ আছ। দহ মোক শুনো একেবাৰে কহনাচুৱে লৈ যাবি। সেইটোত দিয়ে একেবাৰে আইচক্ৰীম খাই আহিবি। আইও মই কি কথা কোৱা? কি সোণৰ গহনাযোৰ লৈ কি মোক আইচক্ৰীম খাব দিব? আৰু সোণৰ গহনা নলৈও আজিকালি গাঁৱৰ দোকানীয়ে। আজিকালি নহয় আগতো নলয়। তুমি যে আৰু বেয়া থাকিবা আছে। তহঁতৰ নিচিনা ল'ৰা ছোৱালী মই 100টা তুলি 100টা মাৰিলো। এতিয়া তহঁতে মোক শিকাব নালাগে পুতকক কেনেকে বচাই। আপুনি নিজে গছজোপা আমাক যিজোপা বৰিয়া পঠিয়াইছে। হয়, তুমি ঠিক জেগাত আহিছা। আৰু বৰিয়া বোলে আমাক কিবা এটা বস্তু দিম বুলি কৈছিলে। ৰখিবা, তোমালোকক সেই বস্তুটো মই এতিয়াই দি দিওঁ। ৱাও, ইমান ধুনীয়া এখন। এইটো কি বস্তুনো? এইখন হৈছে আমাৰ দেৱতাৰ ফালৰ পৰা তোমালোকলৈ গিফ্ট। এইখনক আমি উৰণ খাটোলা বুলি কওঁ। এই উৰণ খাটোলাখনত উঠি তোমালোকে যলৈ মন তালৈকে যাব পাৰা। সঁচাইনে? সঁচা। আৰু তোমালোকক কিবা আৰু বস্তু লাগিব নেকি কোৱাচোন? মানে আমি কমলা ছিঙিবলৈ আহিছিলোঁ। আপোনাৰ ইয়াৰ পৰা কমলা কেইটামান পাম নেকি? মানে আমাৰ বন্ধুটো কমলা খাব দিছে ডক্টৰে, কিন্তু সিহঁতৰ ওচৰত পইচা নাই কাৰণে সিহঁতে কমলা খাব পৰা নাই। আপোনাৰ যদি অনুমতি পাওঁ তেনেহ'লে কমলা কেইটামান ছিঙি লৈ যাব পাৰিমনে? নিশ্চয়, ৰখিবা, তোমালোকক মই এটা কমলা ছিঙি দিওঁ। এইটো লোৱা, তোমালোকলৈ মই এটা কমলা গিফ্ট দিছোঁ। ইমান ডাঙৰ কমলা? আমি খাম কেনেকে? তোমালোকে এই কমলাটোৰ পৰা তোমালোকৰ যিমান কমলা লাগে তোমালোকে সিমান কমলা লাগিব আৰু তোমাক এই কমলাটোৱে দিব। এনেই কিমান মানে খাব যাব কমলাকেইটা? তোমালোকৰ গাঁওখন কি গোটেই পৃথিৱীত থকা মানুহে ইয়াৰ পৰা কমলা খাব পাৰিব আৰু তোমালোকে সকলোৱে ইয়াৰ পৰা কমলা উলিয়াই বেচিবলৈ পাৰিবা। আমি ইমান সৰু ল'ৰা, আমি এইবিলাক নেবেচোঁ, কিন্তু আমি দুখীয়া মানুহবিলাকক নিশ্চয় দিমেই। তোমালোকৰ এই কথা শুনি মই বহুত প্ৰসন্ন হৈছোঁ। এতিয়া তোমালোকে যাব পাৰা। ধন্যবাদ, আপুনি যে আমাক ইমানকণ সহায় কৰিলে। এয়া সহায় মোৰ বাবে নহয়, তোমালোকে নিজৰ কৰ্মফলৰ বাবে পাইছা। আৰু তোমালোকে এনেকুৱা ভাল ভাল কৰ্ম কৰি যোৱা, তোমালোকৰ সকলো দেৱ দেৱীয়ে তোমালোকক সহায় কৰিব।